মই ইয়াসমিনে পুনৰবাৰ মোৰ পাকঘৰৰ পৰা ৰেচিপি লৈ আহিছোঁ। আজি বনাব বিচাৰিছোঁ ব্ৰেড পকৰা। তাৰ মিক্সাৰ জাৰত এটা ডাঙৰ পিঁয়াজ লৈছোঁ, লগতে এটা বিলাহী লৈছোঁ, কাটি লৈছোঁ বিলাহীকেইটা এটা, আৰু গাজৰ লৈছোঁ সৰু চাইজৰ, লগতে লৈছোঁ ধনিয়া পাত, জিৰা গুড়ি দিছোঁ, লগতে অকণমান গৰম মছলা দিছোঁ আৰু অকণমান চাট মছলা দিছোঁ। এই গোটেইখিনি গ্ৰাইণ্ড কৰি লওঁ, মিক্সিত গ্ৰাইণ্ড কৰি ল'ব লাগিব। আমাৰ পেষ্ট ৰেডি হৈ যায়। এতিয়া 4 চামুচমান বেচন দিম, পানী দি দেবো, পানী দিছোঁ, কাজিয়া দিব, পাঁচ মিনিটৰ কাৰণে ঢাকি থ'ব লাগিব। ব্ৰেড 3 টুকুৰা কাটি লৈছোঁ, ব্ৰেডে ধুনীয়াকৈ লৰাই দিব। আমাৰ বেটাৰ ৰেডি হৈ গৈছে। এতিয়া ব্ৰেডৰ টুকুৰা এটা এটাকৈ ভাজি থাকিব লাগিব। জুইটো অকণ কমাই দিব, ধুনীয়া মছলাকৈ ভাজি থাকিব। ব্ৰেডৰ তলত তেলত দিলে নৰম হৈ যায়, ৰঙচুৱাকৈ ভাজিব, খাবলৈ বহুত ক্ৰিস্পি হৈ যায়। বা গধূলি খাব পাৰে চাহৰ লগত, আকৌ ৰাতিপুৱাও খাব পাৰে ব্ৰেকফাষ্ট হিচাপে, খাবলৈ বিৰাট টেষ্টি হয়। চাৰিফালে দুটা দিব, এবাৰ দুইফালে ৰঙচুৱাকৈ ভাজিব। ব্ৰেডটো ধুনীয়াকৈ ৰঙা হৈছে। ব্ৰেড পকৰা ৰেডি হৈ গৈছে। যদি ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিছোঁ, বাই।